নমস্কাৰ বন্ধুসকল, পুনৰ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজিৰ ভিডিঅ'টো আৰম্ভ হ'ব আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আগত অকণমান কথোপকথন। কেবৰ বিষয়েনো তেওঁৰ কি সন্মতি, মানে তেওঁলোকেতো যা যোগাৰ কৰিছে, তেওঁলোকেইতো ইয়ালৈ বাংলাদেশী অনাৰ কেবৰ ওপৰত তেওঁৰ মন্তব্যটো আমি শুনি লওঁ। জৰিয়তে মেক্সিমাম 5,04,000 মানুহে মেক্সিমাম বুলি কৈছো, তাৰ ভিতৰত বহুতে কেবত এপ্লাই নকৰে। মেক্সিমাম 3-4 লাখ মানুহে কেবৰ জৰিয়তে নাগৰিকত্ব পোৱাৰ সম্ভাৱনা আছে। আবেদন কৰিব লাগিব, এপ্লিকেশ্যন হ'ব, এপ্লিকেশ্যন পৰ্যালোচনাৰ পিছত নাগৰিকত্ব। আমাৰ ঘৰলৈ শৰ্মা দা আপোনাক স্বাগতম। আপুনি বোলে বৰ ধুনীয়া হাঁহিব জানে, চাওঁ অকণমান হাঁহি দেখুৱাই দিয়কচোন। আপোনাৰ হাঁহিটোকে চাওঁ লওঁ অকণমান। দৰ্শকবিলাকেও চাওঁ চাওঁ কৰি আছে, আপুনি অকণমান হাঁহি দিয়ক। আপোনাৰ হাঁহিটো বোলে বৰ পচন্দ লগা। চাওক এইখিনিতে হাঁহক, হাঁহক। ইমান ধুনীয়া হাঁহি, চুপ পাম। এতিয়া আপুনি জনাব, আপুনি যে বাংলাদেশী অনা কথা কৈছে, বাংলাদেশী আনিবইতো, সেইটোতো খাটাং আনিবই মানে। এতিয়া নহ'লে বাৰু ইমান কিমান ৰাইজে প্ৰতিবাদ কৰি আছে, তথাপিতো আপুনি কোনো ভ্ৰক্ষেপ কৰা নাই। আপুনি একদম শান্ত সুস্থ দুষ্ট, একদম পেটুৱা হৈ পেলাই, সৰু পোৱালি এটা হৈ পেলাই একদম পেটুৱা হৈ কিমান ধুনীয়া হাঁহি মাৰিছে। তথাপিও আপোনাক আমি বেয়া পোৱা নাই। ইমান ধুনীয়া এটা কাম কৰিব বিচাৰিছে, আমি আপোনাকতো বেয়া পাব নোৱাৰোঁ। আপোনাক বহুত বেছি ধন্যবাদ, মানে জনসংখ্যা যে বঢ়াইছে অসমৰ। আপোনাক মানে নেতা বুলি আপোনাক একদম ধুনীয়া অভিহিত কৰিব পাৰি। আপোনাক মানে কোনো পধ্যে কমাব নোৱাৰি। অসমৰ আপুনি যে এজন মহান নেতা, আপুনি ভাল পৰিচয় দি দিছে। আপোনাৰ পৰিচয় দাঙি ধৰাত আমি ভাল পাইছোঁ। আপুনি যে কেবৰ জৰিয়তে বিদেশী আনিছে, বিদেশীৰ জৰিয়তে কিছুমানে লাঠিয়ে মৰাৰ কল্পনা কৰিছে, কিছুমানে মাৰি পেলোৱাৰ কল্পনা কৰি আছে। তাত আপোনাৰ সম্ভাৱনাটো কেনেকুৱা হ'ব পাৰে বাৰু? আপোনাৰ মতামতটো কি? আপোনাক মাৰিব বুলি ভাবেনে আপুনি? সম্ভাৱনা আছে। আপোনাৰ যে হাঁহিটো দৰ্শকে চাই খুব ভাল পালে। আকৌ এবাৰ হাঁহি দিয়কচোন, আকৌ এবাৰ হাঁহি দিয়ক। কেবৰ বিৰুদ্ধে কিমান মানুহে প্ৰতিবাদ চলাই আছে। আপুনি প্ৰতিবাদত কি বুলি ভাবে? আপুনি প্ৰতিবাদটো মানে আপুনি এতিয়ালৈকে মানি লোৱা নাই কিয়? কেবটো যে আমি গৃহীত নকৰোঁ, সেই কথাটো আপুনি মানি লোৱা নাই কিয়? মানে ক'ব বিচাৰিছোঁ যে প্ৰতিবাদকাৰী আপুনি কিয় সমৰ্থন কৰা নাই? কেইজন ল'ৰা আছে আপুনি চব তাতে? মোৰতো ৰাতিপুৱা ইমান মানুহে মোক ঘৰত ৰাতিপুৱা লগ কৰিব। আপুনি ক'লে ৰাতিপুৱাই বহুত মানুহ আহি আপোনালোকৰ ঘৰত থাকেহি। সিমানখিনি মানুহ আহি ভিক্ষা মাগে, জানিছোঁ ভিক্ষা মাগে, ধৰি লৈছোঁ ভিক্ষা মাগে। ভিক্ষা দিয়ে নাই আপুনি? ভিক্ষা চাগে দিয়ে, কোনো কথা নাই। যদি ভিক্ষা নিদিয়ে তেনেহ'লে এইবিলাক আপোনাৰ চাগে পালটু কুত্তা। হিন্দী মে বলকে যাওঁ, হিন্দীত ক'বলৈ যাওঁতো পালটু কুত্তা। এই জাষ্ট এতিয়া আপুনি যে ক'লে যে ইমানখিনি মানুহ ৰাতিপুৱাই আমাৰ ঘৰত আহি, মানে আপোনালোকৰ মুখৰ আগত আহে যিমানখিনি মানুহ, সেই মানুহখিনি আপোনালোকৰ ঘৰত ভিক্ষা দে বুলি কয়হি নে কিবা কাৰণত আহে? নে আপোনাৰ সেইবিলাক পাৱাৰ কেপাচিটি? দুষ্টটো অকল হহা দি টকৰাটো ইমান হাঁহেনি মানুহে? জবলাটো হাঁহিছে দেখো। শান্ত সুস্থ হৃষ্টপুষ্ট মহাদুষ্ট শৰ্মাদাৰ কথাটো আমি এতিয়া গম পালোঁ যে তেওঁ আমাৰ পূৰা দেশদ্ৰোহী। এইটো কনফাৰ্ম। মানে মোৰ কথাবিলাক সমৰ্থনযোগ কৰিলে না, সেইকাৰণে আমি এতিয়া কনফাৰ্ম যে তেওঁ দেশদ্ৰোহী। তেওঁৰ যিটো স্বভাৱ দাঙি ধৰিবলৈ মই এইটো ভিডিঅ' প্ৰস্তুত কৰিলোঁ। লগতে অকণমান হাঁহিৰ যোগাৰ কৰিলোঁ। যদি ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰিব। আজিলৈ বাই।
এইটো লগতে আমাৰ কৰবা হিমন্তই মানে ধুনীয়া ধুনীয়া নাচিব জানে তাৰ নাচনটো চাই দিয়ক ভাল লাগিব নিশ্চয় ভাল লাগিব